এইটো চব এইটো মোক মানে বিশাল শৰ্মা ইয়াত ঘূৰি আহিছে মানে একদম কেৰেটি খেলাৰ নিচিনা ঘূৰি আহিছে তাৰপিছত যিটো কাণটোলে দিছে মই 2 ঘণ্টালৈকে এইটো শুনি পোৱা নাছিলো 2 ঘণ্টালৈকে শুনা নাই মই একদম সেইখিনি সময়ত মোৰ একদম অৱস্থা বেয়া হৈ গৈছিলে তাৰপিছত মই ভাবিলো তাৰপিছত তেওঁলোকে সেইখিনি কৰিলে তাৰপিছত চবেই আগুৰি লৈ মোক এনেকুৱা ধৰণৰ মানে মানসিক শাস্তি দিছে কৈছে যে তই ইয়াত ওলাব লাগিব তই থাকিব নোৱাৰিবি তই ইমান মানে বেলেগ আইডিঅলজি থকা মানুহ ইয়াত থাকিব নোৱাৰিবি তেনেকুৱা ধৰণৰ কথা কৈছে তাৰপিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ যি মনোহৰ পেগু তৃতীয় ষান্মাসিকৰ ছাত্ৰ তেখেতক যি ৰাতিপুৱা হোষ্টেলৰ পৰা 3টা বজাত যি মানসিক আৰু শাৰীৰিক অপদস্থ কৰিলে যি অত্যাচাৰ চলালে তাৰ ন্যায়ৰ বাবে আমি ৰাতিপুৱা ওলাই আহিছোঁ যদিও এতিয়ালৈকে আৰক্ষী প্ৰশাসনে আৰু আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই তাৰ কাৰণে জ্যোতি বাছাৰ সেই প্ৰতিবাদ যে আমি যেতিয়া সংগ্ৰাম এখন আৰম্ভ কৰিম ইয়াক ডাইভাৰ্ট কৰিবৰ কাৰণে মূল ইছ্যুৰ পৰা ফালৰি কটাবৰ কাৰণে বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত থাকিব আৰু চেষ্টা হৈ আছে অলপতে DY 365 নিউজটো চালোঁ তাত আমাৰ এই অন্যতম এজন সতীৰ্থ বিশ্ববিদ্যালয়ৰ অধ্যয়নত এজন সতীৰ্থ বৰ্তমান নতুনকৈ এখন ছাত্ৰৰ কথা বা আমাৰ বৰ্তমানৰ ছাত্ৰৰ কথা বা দায়িত্ব লাভ কৰা এজনক বোলে হেৰাছমেণ্ট কৰা হৈছে তেখেতৰো আমি ন্যায় বিচাৰোঁ নিবিচাৰোঁ নেকি আৰু আমি কাৰ কাৰণে আন্দোলন কৰি আছোঁ আমি মনোহৰ পেগু ৰাতিপুৱা 6 বজাৰ পৰা আমি আন্দোলন কৰি আছোঁ ৰাতিপুৱা 6 বজাৰ পৰা আপোনালোকক জনোৱা হৈছে ডিপাৰ্টমেণ্টত আহি যে আছা সেইটোৱে সংগ্ৰাম ডিপাৰ্টমেণ্টৰ পৰা যে আমি আহিছোঁ জনাবৰ কাৰণে আমি যেতিয়া ৱাৰ্ডেনক এখন চিঠি দিবলৈ গৈছোঁ ডিপাৰ্টমেণ্টে তাততো মই গৈছোঁ না মই ৱাৰ্ডেনক অপদস্থ কৰিছোঁ বোলে আচৰিত কথা মইতো তাত যোৱাই নাই আৰু মোৰ নাম লিখা আছে মই ৱাৰ্ডেনক অপদস্থ কৰিছোঁ এনেকুৱা ধৰণৰ মুছলীয়া এচাম মানে এই মূল ইছ্যুটোক ডাইভাৰ্ট কৰিবৰ কাৰণে বিচাৰি থকা মানুহ এচাম আছে এতিয়া আমি এই চিঠিখন পঢ়ি দিব লাগিব নহ'লে চিঠিখনো বেলেগ কৰি দিব গম পাইছানে এই চিঠিখন পঢ়ি দিব লাগিব লাইভ আছে আমাক DY সহায় নকৰে বিশ্ববিদ্যালয়ৰ নিউজবিলাক বিশ্ববিদ্যালয়ত DY 365 বুলি এটা চেনেল আহে আৰু সিহঁতে কেৱল এটা বিশেষ গোটক নিউজবিলাক কৰা আমি দেখিছোঁ আমাৰ নিউজ আজি ইমান ধুনীয়াকৈ গোটেই ফুটেজ আমি আছোঁ ফুটেজখিনি চাবা গোটেই ফুটেজত আমি আছোঁ আমি জিন্দাবাদ মুৰ্দাবাদ ধ্বনি দি আছোঁ মনোহৰক ন্যায় লাগে বুলি চিঞৰি আছোঁ মনোহৰক ন্যায় লাগে বুলি অকল কাটি দিয়া হৈছে আৰু গোটেই গম পাইছা ন গোটেই নিউজবিলাক তেনেকুৱা ধৰণে কৰি পেলোৱা হৈছে তো এয়াই হৈছে আমাক চেনেলবিলাকেও কেনেকৈ আমাৰ ন্যায় হোৱাটো বিচৰা নাই এটা চেনেলৰ নাম লৈ কৈ দিলোঁ প্ৰতি মাননীয় উপাচাৰ্য মহোদয় ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিব্ৰুগড় অসম আজি 10 তাৰিখ 4 মাহ 2021 বিষয় উচিত তদন্ত সহিত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন বিনীত সন্মানপূৰ্বক নিবেদন এই যে বিশ্ববিদ্যালয়ৰ 21-22 বৰ্ষৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন কেন্দ্ৰিক শিক্ষাৰ পৰিণতি স্বৰূপে ৰাজনীতি বিজ্ঞান বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰ তথা মাইলছ গলচন ছাত্ৰ আৱাসী শ্ৰী মনোহৰ পেগু আজি 10/4/2021 তাৰিখে পুৱতি নিশা উল্লেখিত আৱাসীৰ সৈতে আৱাসিক চৌহদৰ বাহিৰৰ আৱাসীৰ দ্বাৰা নিজৰ কোঠাতে অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ কোনো কথমপি প্ৰাণৰক্ষা কৰি আহি নিকটৱৰ্তী পদ্মনাথ গোহাঁই বৰা ছাত্ৰ নিবাসত আশ্ৰয় গ্ৰহণ কৰি সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে মহোদয় ভুক্তভোগীৰ ভাষ্য অনুসৰি নিৰ্যাতনৰ পূৰ্বে
এখন উকা কাগজত তেখেতৰ পৰা বলপূৰ্বক হস্তাক্ষৰ গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্তকৰণৰ সন্দৰ্ভত ব্যক্তিগত স্বাধীনতাৰ সীমা চেৰাই গৈ দলবদ্ধভাৱে শাৰীৰিক প্ৰহাৰ কৰে। পৰিণতি স্বৰূপে ভুক্তভোগীয়ে শ্ৰৱণকেন্দ্ৰিক বিসংগতিৰ লগতে শৰীৰৰ অন্যান্য অংগতো বিসংগতিৰ সন্মুখীন হৈছে। সেয়ে উক্ত ঘটনাটোক বিভাগীয় সমূহ শিক্ষাৰ্থীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আজি 10/4/2021 বিয়লি 4 বজাৰ পূৰ্বে উচিত তদন্তৰ দাবীৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ বাবে সজোৰে আবেদন জনাইছোঁ। ইয়াৰ উপৰি অনাগত দিনত ভুক্তভোগীৰ নিৰাপত্তাৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত অন্যান্য শিক্ষাৰ্থীসকলৰো নিৰাপত্তাৰ খাতিৰত অনতিপলমে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বিনম্ৰ আবেদন জনালোঁ। এয়ে দয়ালু মহোদয়ৰ ওচৰত আমাৰ সমূহ শিক্ষাৰ্থীৰ হল প্ৰাৰ্থনা। ইতি মহোদয়ৰ বিশ্বাসী ৰাজনীতি বিজ্ঞান বিভাগৰ সমূহ শিক্ষাৰ্থী হৈ ৰাজশ্ৰী মহন, উপসভানেত্ৰী ডেনি চেতিয়া, বিভাগীয় প্ৰতিনিধি হিতেশ বৰুৱা, বিভাগীয় সম্পাদক। প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে উপাচাৰ্য মহোদয়লৈ, পঞ্জীয়ক মহোদয়লৈ, গুৰু ছাত্ৰ প্ৰকল্প পৰিক্ৰমা গুৰুলৈ, অধীক্ষক বিশ্ববিদ্যালয় আৱাস নিৰ্বাচন সমিতি ছাত্ৰসকলৰ বাবে সাধাৰণ নিৰ্বাচন, বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা, স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, বিভাগীয় প্ৰতিনিধিসমূহ, বিভাগ আৰু অধ্যয়ন কেন্দ্ৰ, বিষয়ববীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়, নিৰাপত্তা বিষয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়। এতিয়া আমি নিৰাপত্তা বিষয়া অন্তিমখন আমাৰ যি এপ্লিকেশ্যন আমি আগবঢ়াবলৈ গৈ আছোঁ, আমি বিচাৰিছোঁ পৱন তালুকদাৰ ছাৰক, যিজন আমাৰ চিকিউৰিটি ইনচাৰ্জ হিচাপে আছে, যিজনৰ চিকিউৰিটিত আচলতে এই ঘটনাটো সংঘটিত হৈছিলে, গম পোৱা নাই? দিব বিচাৰিছোঁ। আমি আশাবাদী তেখেতে আহিব। যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইমান বছৰে ছাত্ৰ একতা সভা নাছিলে আৰু এইবাৰ ছাত্ৰ একতা সভা গঠন হৈছে, গতিকে আপোনালোকক প্ৰথমতে বিশ্বাস আৰু আস্থা ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাব লাগিব। কোনো ছাত্ৰৰ পক্ষে অন্যায় আমি সহ্য নকৰোঁ, এয়া আমাৰ প্ৰথম কথা আছিলে। গতিকে আজি যি অন্যায় হৈছে, এই অন্যায়ৰ বিপক্ষে আমি সদায় মাত মাতি যাম। এতিয়া কথাটো হ'ল, আজি যি ঘটনা হৈ গ'ল, এই ঘটনাৰ ইতিমধ্যে তদন্ত হৈ আছে। গতিকে আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে ধৈৰ্য ধৰক। প্ৰতিটো সমস্যাৰ সমাধান হ'ব লাগিব, ন্যায় পাব লাগিব। ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদক হিমালয় বাৰিক এই আলোচনাত অংশগ্ৰহণ কৰিছে আৰু যিমান পাৰোঁ এই আলোচনা আমাৰ পক্ষতে হ'ব লাগিব। কোনো এজন ছাত্ৰক মাৰপিট কৰা কেতিয়াও সহ্য কৰা নহ'ব। তেওঁলোকে সাম্প্ৰদায়িক যি মন্তব্য কৰিছে, সেই সাম্প্ৰদায়িক মন্তব্য কেতিয়াও সহ্য কৰা নহ'ব। কেৱল পলিটিকেল ছায়েন্সৰ ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, প্ৰতিটো বিভাগ এজন ছাত্ৰ ছাত্ৰী ন্যায় পাব লাগিব। গতিকে আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে পৰিৱেশ অকণমান সুস্থ কৰি ৰাখক, এতিয়াও সময় আছে। আৰু এই যি আলোচনা হৈ আছে, আলোচনাত যদি আমাৰ পক্ষত নাহে, আমিও আপোনালোকৰ লগতে বহি প্ৰতিবাদ কৰিম। এটা অনুৰোধ জনাওঁ, আপোনালোকে আস্থা ৰাখক। এতিয়ালৈকে কিন্তু আমি ৰুম হোষ্টেল ঘূৰি যোৱা নাই। কিয় আমি ঘূৰি যোৱা নাই? তাৰ বাবে আমি ন্যায় বিচাৰিছোঁ। আৰু কিছুমানে এক বিশেষ শ্ৰেণী আছে, তেওঁলোকে আমাৰ এই আন্দোলনটোক বিপথে পৰিচালনা কৰিবৰ কাৰণে বাৰে বাৰে ঘূৰোৱা বিচাৰি আছে যে তেওঁ যদি ন্যায় বিচাৰে, তেওঁ যদি মনোহৰৰ ন্যায় বিচাৰে, তেওঁ আমাৰ সৈতে আন্দোলনত যোগ হ'ব লাগিব। লগতে পৱন গগৈ মোৰ ভাল বন্ধু। আজিৰ তাৰিখত আমি ভাবিবলৈ বাধ্য হ'ম, যিজন পৱন গগৈৰ কাৰণে এটা সময়ত ভোট বিচাৰি তেখেতক জয়ী কৰোৱাৰ ক্ষেত্ৰত টিপনালি কৰা নাছিলোঁ, তেখেতৰ বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে কিন্তু আমি কোনোখিনি টিপনালি নকৰিম। আমাৰ সৈতে সমানেই
আমাৰ কথা একদম স্পষ্ট, আমি কাকো ভয় কৰা মানুহ নহয়। তোমালোকৰ এই আন্দোলন মই সন্মান জনাইছোঁ, কিন্তু কথা হ'ল যিহেতু আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু কৰ্তৃপক্ষৰ মাজত এক আলোচনা হৈ আছে তোমালোকৰ এই গোটেই বিষয়টো লৈ। আজি যিহেতু অকল মনোহৰ বুলি নহয়, আগৰ আমাৰ যি AGS আছিল অভিনৱ চেতিয়াৰ লগতো একেই ধৰণৰ এক ঘটনা সংঘটিত হৈছে। কোন দোষী কোন নিৰ্দোষী মই ক'বলৈ নাযাওঁ, কিন্তু কথা হ'ল যোনেই দোষী তাক শাস্তি দিব লাগিব। আৰু যিজন ল'ৰাৰ ক্ষেত্ৰত এনে অন্যায় হৈছে তাৰ লগত মই সদায় আছোঁ, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা লগত আছে, সেইটো কথা নিশ্চিত। আপোনালোকে আমাৰ ওপৰত সন্দেহ কৰিবলৈ একো নাই। আপোনালোকক ন্যায় দিয়াটো আমাৰ দাবী, আৰু আপোনালোকক ন্যায় প্ৰদান কৰিম সেয়া আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। ইমান প্ৰুফ থকাৰ পিছত কেলে ইমান দেৰি হৈছে? যিহেতু এতিয়া আলোচনা হৈ আছে, প্ৰত্যেকটো পক্ষৰ কথা শুনা হ'ব, তাৰপিছত এটা সিদ্ধান্ত এটা হ'ব। গতিকে মনোহৰ পেগুক আমি ইয়াৰ পৰা নিব আহিছোঁ। সেই আলোচনাত মনোহৰ পেগু নিজৰ পক্ষে ক'ব, নিজে কি ইয়াৰ লগত হৈছিলে গোটেই কথাখিনি ক'ব লাগিব। যিহেতু ইয়াত বহি থাকিলে তেওঁলোকে ইয়াৰ কথাখিনি লিখিতভাৱে আছে, যিহেতু কথাখিনি গম নাপাব, গতিকে ইয়াৰ পক্ষটো শুনিবৰ বাবে এক নিব পঠিয়াইছে। We want justice! 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 ন্যায় আমাক লাগিবই! 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 মানুহক ন্যায় লাগিবই! 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 মানুহক ন্যায় লাগিবই! 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 আমাৰ দাবী মানিবই লাগিব! আমাৰ দাবী মানিবই লাগিব! দোষী শাস্তি প্ৰদান কৰক! প্ৰদান কৰক! প্ৰদান কৰক! দোষী শাস্তি প্ৰদান কৰক! প্ৰদান কৰক! প্ৰদান কৰক! ৰাজনীতি বিজ্ঞান বিভাগ জাগিছে! জাগিছে! জাগিবই! ৰাজনীতি বিজ্ঞান বিভাগ জিন্দাবাদ! জিন্দাবাদ! যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন যোৱা 8 তাৰিখে অনুষ্ঠিত হৈ গৈছে, আৰু তাত মই পৱন গগৈ সভাপতি পদৰ বাবে প্ৰাৰ্থিতা আগবঢ়াইছিলোঁ, আৰু তাত মই জয় লাভ কৰিছিলোঁ, আৰু লগতে মোৰ লগতে আৰু বাকী সকলো পদৰ জয়যুক্ত হৈছিল। কিন্তু তাৰ পাছত আমাৰ ওপৰত এটা ভুৱা প্ৰচাৰ চলোৱা আছে, আমাৰ ওপৰত এটা এলিগেশ্যন লগোৱা আছে। তাত উল্লেখ আছে যে আমি ABVP, ছাত্ৰ মুক্তি, কৃষক মুক্তি, NSY এনেকুৱা ধৰণৰ ৰাজনৈতিক দলসমূহৰ লগত আমাৰ সম্পৰ্ক আছে, তাৰ আমি সমৰ্থিত প্ৰাৰ্থী বুলি আমাৰ ওপৰত যি ভুৱা প্ৰচাৰ চলাইছে তাক আমি পোনছাতেই নাকচ কৰিছোঁ, আৰু তাৰ স্পষ্টীকৰণ আৰু প্ৰমাণ বিচাৰি আমি ইতিমধ্যে মই গোচৰ ৰুজু কৰিছোঁ আমাৰ ৰজাগোটা আৰক্ষী চকীত। তাৰ লগতে আমি যিহেতু ইলেকশ্যনৰ হোৱাৰ আগৰাতি তাৰ আগতে আমি কোড এফিডেভিটৰ জৰিয়তে আমি উল্লেখ কৰিছোঁ যে আমি কোনো দল সংগঠনৰ লগত আমি জড়িত নহয়, আৰু অনাগত সময়ত আমি যদি জয়যুক্ত হওঁ তেতিয়া আমি উল্লেখ আছে তাত যে আমি কোনো দল সংগঠনৰ লগত আমি এই ছাত্ৰ একতা সভাৰ যি এবছৰ যোৱা কাৰ্যকাল তাত আমি কেতিয়াও নাথাকোঁ বুলি আমাৰ স্পষ্টভাৱে কোড এফিডেভিটত লিখা আছে। বিশেষভাৱে কিছু লোকে আমাৰ ওপৰত যি চক্ৰান্ত চলাইছে, আমাৰ ওপৰত যি এনেধৰণৰ ভুৱা প্ৰচাৰ চলাইছে তাত দুখ পাইছোঁ, আৰু যাতে অনাগত সময়ত তেনেধৰণৰ কাৰ্যকলাপৰ পৰা তেওঁলোক বিৰত থাকে তাক আমি সকীয়াই দিছোঁ। ভুৱা প্ৰচাৰ চলিছে, কিছুমান ফটো দিয়া হৈছে, আৰু মই ABVP, NSY বা কংগ্ৰেছ BJPৰ লগত জড়িত বুলি মোক মিছা প্ৰচাৰ চলোৱা হৈছে। গতিকে মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে মই তেনে কোনো দলৰ লগত মোৰ এনেকৈ জড়িত নহয়। মাৰধৰ কৰা পূৰ্বৰ যিখন গোটেই ঘটনাটো অভিনৱ চেতিয়া কিবা নাম তেনেকুৱা আছিলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনেধৰণৰ কাৰ্যকলাপ আজি নহয়, আগতো হৈছে। 2018-19 বৰ্ষত যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত ৰাহুল চেত্ৰী জয়লাভ কৰিছিল, তেতিয়া মফিজুদ্দিন আহমেদ হাজৰিকাৰ ছাত্ৰ নিবাসত এই নেপালী সম্প্ৰদায়ৰ এজন ছাত্ৰক অত্যাচাৰ কৰা হৈছিল। কেৱল মাত্ৰ ৰাহুল চেত্ৰী নেপালী জনগোষ্ঠীৰ ছাত্ৰ হোৱাৰ বাবে, তেওঁৰ এটা বেলেগ অন্য এটা ছাত্ৰবাসত থকাৰ বাবে তেওঁক মানসিকভাৱে মাৰধৰ কৰি হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। কিন্তু ঠিক একেই ধৰণে আজি আমাৰ VP লক্ষীনন্দন তায়ে আপোনাৰ যেতিয়া জয়লাভ কৰিছে, জয়লাভ কৰাৰ পাছত কালি আমাৰ হোষ্টেলত যিহেতু আমি এক অনুষ্ঠান আয়োজন কৰিছিলোঁ, তাত মনোহৰ পেগু আহিছিল, যোনজন ছাত্ৰ আপোনাৰ মাইলছ ব্ৰঞ্চত ছাত্ৰ নিবাসত থাকে। সেই মাইলছ ব্ৰঞ্চত ছাত্ৰ নিবাসত থকা এই ছাত্ৰজনকো মাৰধৰ কৰিছে বুলি আমি শুনিব পাইছোঁ, আৰু ছাত্ৰজনে আহি আমাৰ আগত লেটাৰ দিছে, তেওঁ আমাৰ PGCত দাবী কৰিছে যে তেওঁ ন্যায় পাবলৈ। এনেধৰণৰ ঘটনা আজি নহয়, সেইকাৰণে মই কৈছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই ছাত্ৰজনৰ লগত যি অন্যায়সমূহ হৈছে সেই অন্যায়সমূহৰ সঠিক তদন্ত বিচাৰি আমি ইতিমধ্যে আমাৰ কৰ্তৃপক্ষৰ ওচৰত জনাইছোঁ, যাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ক্ষেত্ৰত আমি ন্যায় প্ৰতিষ্ঠা কৰিব পাৰোঁ, যাতে কোনো ছাত্ৰ ছাত্ৰী অনাগত সময়ত কোনো ধৰণে মানসিকভাৱে বা শাৰীৰিকভাৱে তেওঁলোক অপদস্থ হ'বলগীয়া নহয়। আজি লক্ষীনন্দন তাই এটা মিচিং কমিউনিটিৰ ষ্টুডেণ্ট হোৱাৰ বাবে সেই মনোহৰ পেগুক বেলেগ কোনো ব্যক্তিয়ে
মাৰধৰ কৰাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। ঠিক তেনেদৰে হিমালয় বাৰীত আজি চাহ জনগোষ্ঠীৰ ছাত্ৰ হোৱাৰ বাবে জয়লাভ কৰাৰ বাবে সাধাৰণ সম্পাদক পদত এটা চাহ জনগোষ্ঠীৰ ছাত্ৰক মাৰধৰ কৰাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। তেনেবোৰ কাৰ্যকলাপে এইটো বুজাব যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজতে মিল নাই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত যে জনজাতিক লৈ বিভেদ আছে, তেনেধৰণৰ মনোভাৱ আমি আনিব নালাগে। যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন সচেতন ছাত্ৰ ছাত্ৰীয়ে আমাক জয়যুক্ত কৰিছে, গতিকে চবৰে আমাৰ ওপৰত বিশ্বাস আস্থা আছে। তাতকৈ ওপৰত গৈ কোনো এজন ছাত্ৰক ভোট দিছ নাই দিয়া তেনেধৰণৰ মনোবৃত্তি লৈ মাৰধৰ কৰাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। তাৰোপৰি মই এটা কথা কওঁ, অভিনৱ চেতিয়া আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন AGS আছিল, আমাৰ ইউনিয়নৰ মেম্বাৰ আছিল। তেওঁৰ ওপৰতো তেওঁ আমাৰ আগত এখন পত্ৰযোগে কৈছে যে তেওঁৰ ওপৰত ৰাতি মফিজুদ্দিন আহমদ হাজৰিকাৰ ছাত্ৰ নিবাসত ৰাতি 2 বজাৰ পৰা 5 বজালৈকে তেওঁৰ ওপৰত শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰা হৈছে। কিমান দূৰ সত্য আমি সেইটো নাজানো, কিন্তু আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ, এই তেওঁৰ ওপৰত যি অত্যাচাৰ চলাইছে সেই অত্যাচাৰ কৰা প্ৰত্যেকজন দোষীয়ে শাস্তি পাব লাগিব। উচিততকৈ উচিত যাতে শাস্তি পাবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, যেতিয়ালৈকে তেওঁৰ ওপৰত হোৱা সেই অত্যাচাৰ উচিত শাস্তি নাপায় তেতিয়ালৈকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাম। আৰু তেওঁৰ লগত আমি সদায় আছোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগত আমি আছোঁ, যাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এনেধৰণৰ মানসিক শাৰীৰিক অত্যাচাৰ নহয়, তাৰ কাৰণে আমি সদায় মাত মাতি যাম। আজি অভিনৱ চেতিয়া, মনোহৰ পেগু অনাগত সময়ত আৰু বেলেগ এজনৰ ভুক্তভোগী হ'ব গৈ আছে। গতিকে আমি এতিয়াই যদি এই বস্তুবোৰ যদি আমি সমাধান নকৰোঁ, অনাগত সময়ত আৰু ডাঙৰ ঘটনা হ'বলৈ গৈ আছে। গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ন্যায় হ'ব লাগিব, ডিব্ৰুগড় প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে নিৰাপত্তা পাব লাগিব, সেইখিনি আমাৰ প্ৰধান লক্ষ্য হ'ব। আৰু এতিয়া অভিনৱ লাহন বা আমাৰ অভিনৱ চেতিয়া বা আমাৰ মনোহৰ পেগু তেওঁলোকৰ যি ঘটনাটো হৈছে তাৰ কাৰণে তেওঁলোকে আমাৰ ওচৰত পত্ৰ প্ৰেৰণ কৰিছে, আৰু সেই পত্ৰ আমি ইতিমধ্যে কৰ্তৃপক্ষৰ ওচৰত জমা দিম আৰু আমি দাবী উত্থাপন কৰিম যে তেওঁলোকে যাতে উচিত শাস্তি পাওক, যিসকলে তেওঁৰ ওপৰত এনেধৰণৰ মানসিক শাৰীৰিক অত্যাচাৰ চলাইছে। মানে মিছা আমাৰ ভুৱা প্ৰচাৰ কৰিছিলে, সেইটো আমি ইতিমধ্যে আমি গোচৰ কৰিছোঁ আৰু তাৰ সঁচা মানে প্ৰমাণিত কৰিব লাগিব। যদি প্ৰমাণ কৰিব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, আমি আশীক জনাইছোঁ। আৰু এইবোৰ সন্দৰ্ভত আমি যি আবেদন পাইছোঁ, দুগৰাকী ছাত্ৰ মানে শাৰীৰিক আৰু নিৰ্যাতন হোৱাৰ কাৰণে আমাক আবেদন দিছে, গতিকে এই ক্ষেত্ৰত তেওঁলোকসকলো আৰক্ষীক জনোৱা হৈছে আৰু আমি কৰ্তৃপক্ষক জনাম। আৰু যিসকলে যদি কৰিছে, কিমান দূৰ সঁচা মিছা আমি নাজানো, যদি কৰিছে তাৰ ক্ষেত্ৰত কিন্তু ছাত্ৰজনে ন্যায় পাব লাগিব। যি এলিগেশ্যন আমাৰ ওপৰত লগাইছে এয়া সম্পূৰ্ণ ভুৱা। যি হোষ্টেলৰ কথা কৈছে, হয় নিৰ্বাচনৰ আগত বিভিন্ন হোষ্টেলৰ মাজত মতানৈক্য হ'ব পাৰে, কাৰণ দুটা প্ৰাৰ্থী থাকিলে মতানৈক্য হোৱাটো স্বাভাৱিক কথা, আৰু বিশ্ববিদ্যালয়ৰ ভিতৰত যি হোষ্টেল থাকে হোষ্টেলবিলাকৰ মাজত মতানৈক্য হোৱাটো স্বাভাৱিক কথা। কিন্তু ধিক্কাৰ দিছোঁ, নিৰ্বাচনৰ পিছত যি ঘটনা ঘটি গৈছে, কালি ৰাতি যি ঘটনা ঘটি গৈছে, ৰাতিপুৱা সময়ত যি ঘটনা ঘটি গৈছে, এই ঘটনা পুনৰাবৃত্তি হ'ব নালাগে। যিহেতু বিশ্ববিদ্যালয়খন বহু অৰাজকতাৰ সৃষ্টি হৈ আছিলে।